নমস্কাৰ। আজি মাঘৰ বিহুৰ উৰুকা হয় আৰু এই উৰুকাৰ উপলক্ষে আমি অকণমান বাহিৰলৈ ফুৰিব যাম। মাঘ বিহুৰ উপলক্ষে অকণমান ফুৰিবৰ কাৰণে ওলাই আহিছো। অকণ আছে আৰু মই আছো। এতিয়া আমি পানবাৰী চাহ বাগান আহি গৈছো। মাঘ বিহুৰ উপলক্ষে প্ৰায়বিলাক মানুহে আজি মাছ মাৰিবৰ কাৰণে ওলাই আহিছিল। এতিয়াও মাছ মাৰি আছে, মানুহবিলাকে মাছ পাইছে। আহোঁতে আমি ভাবিছিলো কি মাছ মৰা দেখাই নাপাম নেকি বুলি, কিন্তু আমি ৰাস্তাত বহুতবিলাক মানুহ মাছ মাৰিবৰ কাৰণে ওলাই আহিছিল আৰু ৰাস্তাত যি খাল বিল আছে তাতেই মাৰিছে। এয়াই মাঘৰ বিহুৰ সৌন্দৰ্য বা মাঘৰ বিহুৰ যি উপলক্ষে মানুহৰ মনত যি আনন্দ উল্লাস থাকে, আজি সকলোৱে এসাঁজ মিলি জুলি ভাত খাব। গতিকে এই আমাৰ অসমীয়া মানুহৰ এটা গৌৰৱ বিহু। বেলগুৰি আৰু দীঘাৰৰ ফালৰ পৰা অহা যিটো ৰাস্তা এক লগ হৈছে, তিনিআলি হৈছে, আমি তাত আহি পাইছো আৰু এতিয়া আমি আমচুঙলৈকে গৈ আছো। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আছে দুজন এতিয়াও বহি তাতে। আহি পাইছো আমচং চাহ বাগান। তো আমচং চাহ বাগানৰ মাজতে আমি ক'ৰবাত ৰখিম আৰু তাতে এনে অকণমান ফূৰ্তি কৰিম। আৰু পিছফালে ইয়াত তাপ্তি আহি আছে আমাৰ। জাগা নাই বোলে, তাপ্তিৰ মতেদি জাগা নাই। এইটো তাপ্তিয়ে লেভেল দেখাই আছে আমাক। এই আছে, আমি যোনটো জাগা চিলেক্ট কৰিছো তাতেই। তো এতিয়া আমি আমচং চাহ বাগানৰ মাজত অকণমান সোমাই আহিছো। ইয়াতে অলপ টাইম বহি কেনে যাম আৰু সোনকালে। বিহু যিহেতু বিহু খাব লাগিব গধূলি, গতিকে অলপ সময় আমি চাহ বাগানৰ মাজত বহিম, শিলৰ ওপৰত অলপ বহিম, তাৰপিছত লাহে ধীৰে যামগৈ আৰু। সকলোকে মাঘ বিহুৰ ওলগ জনালো আৰু ওচৰতো যাতে সকলোৱে ভালে বোলে যাক, তাকে আশা কৰিছো। নমস্কাৰ সকলোকে। আজিৰ বিজুৰ এই চেনেলটোলৈ সকলো ভিউৱাৰ্ছলৈ সকলোকে স্বাগতম জনাইছো মোৰ ফালৰ পৰা। সকলোকে ইংৰাজী নৱবৰ্ষৰ লগতে আজি ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছো সকলোকে। আজিৰ এই বিহুৰ বতৰত মই মোৰ এটি ভাল লগা গান, জুবিন দাৰ খুব জনপ্ৰিয় গান এটি, অলপ পুৰণি গান, অলপ তাকে সুৰাম আপোনালোকৰ আগত। আশা কৰিছো আপোনাৰ ভাল লাগিব।
ও জানই আকাশখন ধুনীয়া ও জানই তৰাৰে জিলিকা ও জানই মনৰে সৰগ ও জানই তুমি মোৰ মেনকা ঐ জান দূৰৰিতাই ঐ জান তুমি থাকা ঐ জান সপোনত কয় ও জান আমার দেখা ও জান ও জান ধন্যবাদ খুব ধুনীয়া এটা পৰিৱেশ এইবোৰ আপোনালোকে দেখিছে চাহ বাগানৰ মাজত অকণমান সময় এনেই বহিলোঁ এতিয়া ইয়াৰ পৰা আমি ঘৰলৈকে গৈ আছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আচলতে এই ঠাণ্ডাৰ দিনত ইফালে ঘূৰিব আহিলে খুব ধুনীয়া লাগে ভাল এটা ঠাই আপোনালোকে আহিব কেতিয়াবা ফুৰিবৰ কাৰণে আমচং চাহ বাগিচা বুলি পিকনিক স্পটো আছে মই অকণমান দেখাই দিছোঁ আপোনালোকক এইবোৰ ইয়াতে খানা খায় এই আমাৰ গাড়ী ৰেডি হৈছে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম